Hey guys, মই নীলম তালুকদাৰ আৰু আপোনালোকে চাই আছে টেক এণ্ড নীলম। তো আপোনালোকে টাইটেল আৰু থাম্বনেল দেখি তো গম পাইছে চাগে যে মই এইটো ভিডিঅ' কিহৰ ওপৰত মই বনাইছোঁ। তো ছাবস্ক্ৰাইবাৰ কেনেকৈ হাইড কৰে আৰু ইয়াৰ উপকাৰী কি। তো এইটো ভিডিঅ'ত মই একদম চিম্পল কৰি মই আপোনালোকক বুজাই দিম, সকলোবোৰ মই দেখুৱাই দিম। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, ফুল ৱাটচ কৰিব, তেতিয়াহে আপোনালোকে গম পাব। তো পলম নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ না কি কয়। তো চাওক, ছাবস্ক্ৰাইবাৰ হাইড কিয় কৰিব লাগে আৰু ইয়াৰ উপকাৰীটো চাওক। মানে আপোনাৰ চেনেলত যেতিয়া এটা নিউ ইউটিউব ক্ৰিয়েটৰ ভিজিট কৰে আপোনাৰ চেনেলত, যেতিয়া প্ৰথম ভিডিঅ'টো চাই তেতিয়া আপোনাৰ চেনেলত চাই যে আপোনাৰ ছাবস্ক্ৰাইবাৰ কিমান আছে। তো আপোনাৰ যদি ছাবস্ক্ৰাইবাৰ যদি 200 বা 300 ছাবস্ক্ৰাইবাৰ আছে, তেতিয়া ভাবে যে ইয়াৰ কোনো নলেজ নাই, সেইবাবে ছাবস্ক্ৰাইব নকৰে। গতিকে ছাবস্ক্ৰাইব সেইবাবে হাইড কৰিব লাগে। আৰু ছাবস্ক্ৰাইবাৰ হাইড কৰিলেতো দেখা নাপায় যে কিমান ছাবস্ক্ৰাইবাৰ আছে কিমান ছাবস্ক্ৰাইবাৰ নাই। তো দেখা নাপায় যে সেইবাবে যেতিয়া প্ৰথম ভিডিঅ'টো ভাল লাগিব তেতিয়া আপোনাৰ চেনেলত অবভিয়াছলি ছাবস্ক্ৰাইবাৰ বাঢ়িব। তো এতিয়া আমি মোবাইল স্ক্ৰীনত যাওঁ, তাত সকলোবোৰ প্ৰচেছ মই আপোনালোকক দেখুৱাই আছোঁ। তো চাওক, প্ৰথমতে মই যাম ইউটিউব এপ্লিকেশ্যনটোত। তো আপোনালোকক মই দেখুৱাই দি আছোঁ, ইউটিউব এপ্লিকেশ্যনটোত যাম। তাৰপিছত মোৰ এই চেনেল আইকনটোত যাম। তো এই খিচিৰি ষ্টুডিঅ' মই গ'লোঁ ইয়াৰ চেনেলত। আপোনালোকে দেখিছে ইয়াত ছাবস্ক্ৰাইবাৰ কিমান আছে, সেইটো আপোনালোকে দেখিছে। তো আৰু এটা মোৰ চেনেলত টেক এণ্ড নীলমটোত আপোনালোকে চাই থাকক। তো ইয়াত কিমান মোৰ ছাবস্ক্ৰাইবাৰ আছে ইয়াত গম নাপায়, কাৰণ মই এইটো হাইড কৰি থৈ দিছোঁ এইটো চেনেলত। আৰু মই সেইটো চেনেলত মই হাইড কেনেকৈ কৰোঁ সেইটো মই দেখুৱাই দি আছোঁ, কেনেকৈ কৰে হাইড। তো মই সেইটো চেনেলত মই দেখুৱাই দি আছোঁ। তো আপোনালোকেতো দেখাটো পাইছেই কিমান ছাবস্ক্ৰাইবাৰ আছে। তো আমি বেক আহিলোঁ প্ৰথমতে, তাৰপিছত আমি ক্ৰম ব্ৰাউজাৰত গ'লোঁ। তাৰপিছত ইয়াত 3 ডটত ক্লিক কৰিব। এই 3 ডটত ক্লিক কৰাৰ পিছত ইয়াত ডেস্কটপ ছাইট আছে, এই ডেস্কটপ ছাইটত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ খোলা যাব, মানে PC বা লেপটপত যেনেকৈ খোল খায় তেনেকৈ খোল খাব। তো তাৰপিছত মই আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ, এইটো মোৰ আইকন, চেনেল আইকনটোত মই ইয়াত ক্লিক কৰিলোঁ খিচিৰি ষ্টুডিঅ'ত। তাৰপিছত ইয়াত যে আছে ইউটিউব ষ্টুডিঅ' ইয়াত ক্লিক কৰিলোঁ। ইউটিউব ষ্টুডিঅ' ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব, আপোনালোকে চাই থাকক। তাৰপিছত ইয়াত যে তলত স্ক্ৰল কৰিব, তলত স্ক্ৰল কৰোঁতে ইয়াত চেনেল ছেটিংছৰ আইকনটো যে দেখা পাইছে ইয়াত ক্লিক কৰিব ছেটিংছৰ আইকনটোত। তাৰপিছত ওপৰৰ ফালে আহিব, তাৰপিছত ইয়াত আছে জেনেৰেল, চেনেল, আপলোড, ডিফল্ট, পাৰ্মিশ্যনছ, কমিউনিটি এগ্ৰিমেণ্ট। তো ইয়াত চেনেলত ক্লিক কৰিব। এই চেনেলত ক্লিক কৰাৰ পিছত ইয়াত বেছিক ইনফো আছে, এডভান্স ছেটিংছ আছে, ব্ৰেণ্ডিং আছে, ফিচাৰ্ছ, ইলিজিবিলিটি আছে। তো এডভান্স ছেটিঙত আপোনালোকে ক্লিক কৰিব। তাৰপিছত অলপ তললৈ আহিব, তললৈ অহাৰ পিছত ইয়াত যি আছে ছাবস্ক্ৰাইবাৰ কাউণ্ট বুলি যি আছে, ডিছপ্লে দ্য নাম্বাৰ অফ পিপল ছাবস্ক্ৰাইব টু মাই চেনেল। তো ইয়াত আছে বগা হোৱাইট টিকডাল আছে, ইয়াত হোৱাইট টিকডাল থাকিব নালাগিব। ইয়াত হোৱাইট টিকডাল যে আছে এইডাল গুচাই দিব, ইয়াত ক্লিক কৰিব, নোহোৱা হৈ যাব। তাৰপিছত আপোনালোকে ইয়াত যে কেনচেল আৰু ছেভ আছে ইয়াত ছেভ মাৰি দিব। তো আপোনালোকেতো গম পালেই। তাৰপিছত মই বেক আহিলোঁ, বেক অহাৰ পিছত মই ইউটিউবটোত যাই কিনে আপোনালোকক মই দেখুৱাই দি আছোঁ। তো এইটো মোৰ চেনেল, ইয়াত মই ক্লিক কৰিলোঁ, ইয়াত ইয়ৰ চেনেলত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে খিচিৰি ষ্টুডিঅ'। আগতে আছিল মোৰ ইয়াত কিমানটা ছাবস্ক্ৰাইবাৰ আছিল সেইটো আপোনালোকে গম পাইছিল, কিন্তু এতিয়া গম নাপায়। তো আপোনালোকেতো গম পাইছে চাগে যে ছাবস্ক্ৰাইবাৰ হাইড কেনেকৈ কৰে, গোটেই প্ৰচেছটো মই দেখুৱাই দিছোঁ। মই আশা কৰিছোঁ আপোনালোকে অতি সহজে বুজি পাইছে। তো ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বটনটো অল প্ৰেছ কৰিব। তো আজিলৈ এইখিনি, বাই বাই, জয় আই অসম।